নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আশা কৰিছোঁ সকলো ভালে কুশলে আছে। আজি মই আপোনালোকৰ ওচৰত এটা টিপছ লৈ আহিছোঁ। টিপছটো মানে কি, বৰ্তমান সময়ত সকলোৰে এটা ডাঙৰ সমস্যা হৈছে চুলি সৰা। পুৰুষ মহিলা উভয়ৰে সমস্যা চুলি সৰাটো, আৰু এই চুলি সৰাটো বন্ধ কৰাৰ বাবে মই এটা সামান্য টিপছ লৈ আহিছোঁ, যিটো টিপছ মই নিজেও প্ৰয়োগ কৰিছিলোঁ। আজি কেইবছৰমান আগতে মই যিহেতু বহুতবাৰ ষ্ট্ৰেট কৰিছোঁ চুলি, এতিয়াও ষ্ট্ৰেট কৰাই আছে মোৰ চুলি ষ্ট্ৰেট কৰাৰ বাবে কি হৈছিলে, বহুত চুলি সৰিছিলে। আৰু চুলি সৰা সমস্যাটো কিমান ভয়ংকৰ সকলোৱে জানেই। মানে কি হয়, এডাল এডালকৈ যেতিয়া চুলিবোৰ সৰি গৈ থাকে, আমাৰ সকলোৰে আত্মবিশ্বাস নোহোৱা হৈ গৈ থাকে। গতিকে সেই আত্মবিশ্বাসটো ঘূৰাই অনাৰ অকণমান চেষ্টা এটা কৰি চাওঁ বুলি ভাবিছোঁ। মানে কি হৈছে, যেতিয়া চুলি সৰি আছিলে, মই চুলি সৰি থাকোঁতে মোৰ মনলৈ এটা আইডিয়া আহিছিল। মানে কি আইডিয়াটো কি, এই বিয়েৰ্ড অইল এটা আছে। বিয়েৰ্ড অইলটোৱে যেতিয়া বিয়েৰ্ড অইল লগোৱা মই 2-3জনক দেখিছোঁ, তেওঁলোকে মানে দাড়িত যেতিয়া বিয়েৰ্ড অইল লগাই অকণ মানে দাড়িখিনি আহে। তেতিয়া মই ভাবিলোঁ যে নাই, বিয়েৰ্ড অইল যিটো এইটোতো অইলেই হয়, আৰু সেই অইলটো কিজানি চুলিত লগালে চুলিও গজিব। সেই বুলি ভাবি মই কি কৰিলোঁ, মানে ৰিক্স ল'লোঁ। ৰিক্স লৈ পেলাই মই বিয়েৰ্ড অইল এটা অৰ্ডাৰ কৰিছিলোঁ। অৰ্ডাৰ কৰি পেলাই যেতিয়া মই প্ৰয়োগ কৰিলোঁ, দেখিছোঁ মোৰ চুলিখিনি সৰা যথেষ্ট কমি গৈছে। গতিকে মই ভাবিলোঁ আজি আপোনালোকৰ ওচৰলৈ সেই অইলটো লৈ আহোঁ। মই আজি অৰ্ডাৰ কৰিছিলোঁ এই বিয়েৰ্ড অইলটো, আপোনালোকে দেখিছে নিশ্চয়। এই বিয়েৰ্ড অইলটো অৰ্ডাৰ কৰিছিলোঁ, আৰু এই বিয়েৰ্ড অইলটো কি কৰোঁ, যোনদিনাখন মানে চেম্পু কৰিম তাৰ আগদিনাখন ৰাতি ভালদৰে পূৰা চুলিখিনি মাছাজ কৰি পেলাই থৈ দিওঁ। 15 পৰা 20 মিনিট সময় মাছাজ কৰোঁ। মাছাজ কৰাৰ পিছত ৰাতিটো তেনেকৈ হোল নাইট থৈ দিওঁ, আৰু পিছদিনাখন ধুনীয়াকৈ ভাল চেম্পু এটা, যিটো চেম্পুৱে আমাৰ চুলিটো মানে শ্বুট কৰে, সেই তেনেকুৱা চেম্পু এটা ইউজ কৰি মানে ধুই দিওঁ। আৰু পাছত সেই তেনেকৈ কৰোঁতে মোৰ চুলি সৰাটো কমি গৈছে। গতিকে আপোনালোকেও ইউজ কৰি চাব পাৰে এই ধৰণৰ বিয়েৰ্ড অইল। এই বিয়েৰ্ড অইলটো ইউজ কৰি চাব পাৰে। এইটো মই মিছ'ৰ পৰা অৰ্ডাৰ দিছিলোঁ। আৰু এটা টিপছ হৈছে, আপোনালোকে যিমান পাৰে আমলখি খাব। আমলখি খালে মানে কি হয়, চুলি মানে যথেষ্ট নতুন চুলি আহে। আমলখি আৰু শিলিখা এই দুটা পৰাপক্ষত আপোনালোকে খোৱাৰ চেষ্টা কৰিব। আৰু ৰাতিপুৱা খালী পেটত যদি পাৰে আমলখি জুচটো আপোনালোকে ৰাতিপুৱা 2 চামুচ আমলখি জুচ 1 গিলাচ কুহুমীয়া গৰম পানীত মিলাই পেলাই যদি খায়, চুলি সৰা যথেষ্ট কমিব। মই নিজৰ ক্ষেত্ৰত প্ৰয়োগ কৰিছোঁ বাবে আপোনালোকৰ ওচৰলৈ মই এই ভিডিঅ'টি লৈ আহিছোঁ। আশা কৰিছোঁ ভিডিঅ'টিৰ দ্বাৰা সকলো উপকৃত হ'ব। ধন্যবাদ।